ভাল লাগিছে ৰংঘৰ আগৰ পৰিৱেশ আৰু এতিয়া পৰিৱেশ বেলেগ আজি আমি শিৱসাগৰ ফালে আহিছোঁ ৰংঘৰ আৰু তলাতল ঘৰ চাবলৈ প্ৰথমে আমি আহি পালোহি শিৱদৌলত সোমোৱা নহ'ল বাহিৰৰ পৰা অলপ চাই ল'লোঁ আৰু প্ৰথমে গৈ ৰংঘৰত সোমাইছোঁহি ৰংঘৰ আহি গ'লোঁ পৰিৱেশটো কি যে ধুনীয়া আৰু চাফা চাৰিওফালে যে ইমান মুকলি আহিয়ে মনটো ভাল লাগি গৈছে যোৱা যোৱা হেৰি যোৱা আদি যোৱা যাম আমিয়ে যাম বোলো এইফালে মই ওপৰলৈ উঠি গৈ পালোঁগৈ এই ভিতৰৰ যে বাটকেইটা এনেকৈ দৰ্জা নিচিনাকৈ আছে যে এইফালে ফটো মাৰিলে বহুত ভাল ৰংঘৰত আছোঁ মই বহুত বছৰৰ পিছত আহিছোঁ ভিতৰবোৰ একদম পাহৰি গ'লোঁ ইমান বহুত বেছি চাফা এইফালে ওপৰৰ ফালৰ পৰা পৰিৱেশটো ইমান বেছি ধুনীয়া চাই ভাল লাগি গৈছে চাই হৈ গ'ল এতিয়া ওলাই যাওঁ এতিয়া তললৈ যাওঁ আজি দেওবাৰ কাৰণে অলপ ভিৰটো বেছি এনেকৈ অকণমান কম থাকে আহি কেনেকুৱা লাগিছে ইমান দিনৰ মূৰত ভাল লাগিছে ৰংঘৰ আগৰ পৰিৱেশ আৰু এতিয়া পৰিৱেশ বেলেগ একেবাৰে সৰুতেহে আনিছিলা কিমান বছৰৰ পিছত আহিছোঁ মই এতিয়া ডাঙৰ হৈছে এতিয়া আনিছোঁ এতিয়া উন্নত কৰিলে মই আগত থাকি চাফা একদম ধুনীয়া ৰংঘৰ চাই হৈ গ'ল এতিয়া আমি তলাতল ঘৰ চাবলৈ যাওঁ এইফালে এতিয়া টিকেট কাউণ্টাৰ লাইন লাগিব আৰু ইয়াত টিকেটৰ দামটো 20 টকা ল'লে অনলাইন কৰিলে 5 টকা এটা কম হয় মই অনলাইন কৰিছিলোঁ এনেকৈ অফলাইন কৰিলে 25 টকা লয় টিকেটটো ক'ত দেখাব লাগিব ভিতৰত সোমাই চাওঁ গ'লোঁ জেগা নাই ওলাবলৈ একদম সৰু বাট এটা আছে ভিতৰত আকৌ ঠাণ্ডা খালি পুৰা এচি থকা নিচিনা লাগিছে ওপৰত উঠোগে তলত নামি চালোঁ কোনফালে যাওঁ এতিয়া এইফালে যোৱা নে এইফালে একদম এতিয়া ওপৰত আছোঁ আৰু এইফালৰ পৰা তলাতল ভিউ নাজাৰাটো ৰ'দটো বহুত বেছি চকুত ধৰি আছে মই গোটেই ছানবাৰ্ণ হৈ বুলি মুখখন দেখিছে কেনেকুৱা হৈ আছে ফালে পুখুৰী এটা আছে খালি গোটেই হেলুৱে ধৰি আছে গোটেই এফালে বস্তু মেলা বহিছে গোটেই কাঠৰ বস্তুৱে হয় এইখিনিও আৰু সোমাম এতিয়া দুখনমানত কিবা চাবা নি কি হয়নো এখন মানুহ নাই এখন দামটো কিমান জানো এখনৰ দামটো কিমান 120 ইয়াৰ এখন লৈ লওঁ এখন আদি কেনেকুৱা এখন দি দিবা